যোৰহাট জিলাৰ তিতাবৰৰ মাজগাঁওস্থিত শ্ৰী শ্ৰী কাংহপাৰ বৰঠাই সত্ৰত 4 জুনত সত্ৰীয়া খেলৰ পালনাম আৰু ভাওনা প্ৰদৰ্শন। যোৰহাট জিলাৰ তিতাবৰৰ মাজগাঁওস্থিত শ্ৰী শ্ৰী কাংহপাৰ বৰঠাই সত্ৰত যোৱা 4 জুনত অনুষ্ঠিত হৈ যায় সত্ৰীয়া খেলৰ পালনাম। সত্ৰাধিকাৰ ঈশ্বৰকান্ত দেৱমহন্তৰ পৰিচালনাত অনুষ্ঠিত পালনাম ভাগত কাংহপাৰ বৰঠাই সত্ৰৰ বকতা, নেমুগুৰি, নামটি, জগদুৱাৰ, সোণাৰী গাঁও, টিয়ক, ঢেকিয়াজুলি আদিৰ পৰা শতাধিক শিষ্য আইমাতৃসকল আহি উপস্থিত হয়। ৰাতিৰ ভাগলৈ স্থানীয় যুৱকবৃন্দৰ দ্বাৰা ভক্ত বিভীষণ ভাওনা প্ৰদৰ্শন কৰা হয়। সত্ৰাধিকাৰ ঈশ্বৰকান্ত দেৱমহন্তই এক বাৰ্তাত উল্লেখ কৰি তেওঁ কয় যে সত্ৰীয়া সংস্কৃতি আৰু চৰ্চাৰ ক্ষেত্ৰত শ্ৰী শ্ৰী কাংহপাৰ বৰঠাই সত্ৰৰ কলাকুশলীসকল কোনো গুণে পিছ পৰি থকা নাই। তাৰেই বহিঃপ্ৰকাশ সিদিনা অনুষ্ঠিত হৈ যোৱা ৰাতিৰ ভাওনা ভাগ। সত্ৰাধিকাৰগৰাকীয়ে আপ্লুত হৈ তেওঁ লগতে মন্তব্য কৰি কয় যে গায়ন বায়ন, নৃত্য নটোৱা, ভাওৰিয়াই সমস্তই অতি নিখুঁত ৰূপত নিজৰ কলাসুলভ প্ৰতিভাক বিকশিত কৰাৰ নিৰন্তৰ প্ৰচেষ্টাত কৃতকাৰ্য হৈছে। ইফালে সত্ৰৰ যুৱক যুৱতী, কিশোৰ কিশোৰী, আই মাতৃ, বয়সস্থ সকলো লোক ওলাই আহিলে সত্ৰৰ সাংস্কৃতিক দিশ দেশবাসীৰ আগত জিলিকি উঠিব বুলিও সত্ৰাধিকাৰগৰাকীয়ে অনুভৱ ব্যক্ত কৰে। একাগ্ৰতা আৰু প্ৰচেষ্টাৰ সমষ্টিয়েই যিহেতু প্ৰতিভা, গতিকে সত্ৰীয়া খেলৰ যুৱকবৃন্দৰ এই প্ৰচেষ্টা অব্যাহত থকাৰ আহ্বান কৰাৰ লগতে পালনাম আৰু ভাওনা সফলতাৰে অনুষ্ঠিত হৈ যোৱাত সমস্ত সেৱক, শিষ্য আৰু সকলোকে আন্তৰিক শলাগ লয়। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাগজ্যোতিষ লাইভ। All